চ্যানেল। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 2 পাৰ্ট 3 প্ৰশ্নোত্তৰসমূহ। বলক প্ৰথম প্ৰশ্ন, ৰহাত কি আছে? ৰহাত আহতগুৰি নামৰ এখন ঠাই, ডাকঘৰশালী, এখন বিল আৰু ওচৰতে নগাঁও। বিলত কি আছে? বিলত মাছ আৰু কাছ আছে। নগাঁৱত কি আছে? নগাঁৱত নাৰিকল আৰু কলগছ আছে। আঁতৰত থকা দুখন ঠাইৰ নাম আহতগুৰি আৰু নগাঁও। পিছৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। আমি, তাৰপিছত আছে আপোনাৰ কালি, আহতগুৰি। তাৰপিছৰ প্ৰশ্ন হৈছে পিয়দা হ'ব আৰু গিৰি। তৃতীয় প্ৰশ্ন, বানান গঢ়া। ইয়াত হস্তাক্ষৰ যোগ কৰিবলৈ গৈছে, মই কাষতে দি দিছোঁ, চাই ল'ব পাৰিব। তাৰপিছৰ প্ৰশ্ন হৈছে ক অংশ যোগ কৰা। ইয়াৰ পাছত কাষতে দি দিছোঁ, চাই ল'ব পাৰিব। 5 নম্বৰ প্ৰশ্ন, তোমালোকে ডাকঘৰ দেখিছানে? হয়, দেখিছোঁ। ডাকঘৰলৈ গৈছানে? হয়, গৈছোঁ। আমি ডাকঘৰলৈ কিয় যাওঁ? ডাকঘৰলৈ চিঠি পঠিয়াবলৈ বা টকা জমা ৰাখিবলৈ বা থ'বলৈ যাওঁ। ডাকঘৰত কি জমা কৰিব পাৰি? টকা জমা কৰিব পাৰি। ডাকঘৰৰ পৰা পিয়নে আমালৈ কি বস্তু আনে? উত্তৰ, চিঠি, পাৰ্চেল বা টকা। ডাকঘৰৰ উপৰি আমি কোনবোৰ ঠাইত টকা জমা কৰি ৰাখিব পাৰোঁ? বেংকত জমা কৰি ৰাখিব পাৰোঁ। আজিলৈ ইমানেই।